দীপন ক'ত ক'ত তাতে কিয় বহি আছা বাথটাবটোত কথা এটা ভাবি আছো ৰবা আমেৰিকাখন ইমান ডাঙৰ দেশ ইমান ডাঙৰ দেশ ফুৰিব আহিলেও এইবিলাক পিন্ধাই দিয়ে ইমান ডাঙৰ দেশ ইমান ডাঙৰ হোটেলত আছো 5-star হোটেল এই কামটো কৰি উঠি ধুবলৈ একো ব্যৱস্থা কিয় নাই মানে এইখিনি এইটো দি মুছে ন এতিয়া এইটো দি মুচিলে অলপ লাগি নাথাকিবনে ঠায়ে ঠায়ে বিৰাট টেনচন হৈছে এইটো ধোৱা ব্যৱস্থা কিবা কৰিছা নেকি তুমি তাৰ কাৰণে বটল থৈছে মই তাতে তুমি ইয়াত বটল থৈছা টাবৰ পানী তাৰ মানে কামটো মই কৰিব বহাৰ আগতে এইটো খুলি লৈ এবাৰ পানী ল'ব লাগিব ন পানী লৈ ইয়াত লৈ পানীটো এটা বটলি নহ'ব 3টামান ভৰাই ল'ব লাগিব ন আগতে লটা লৈছো এইটো আৰু আমি কৰিলো বুজি পালো আমি কৰিলো এটা মোৰ এটা প্ৰশ্ন এটা হৈছে আমি যে এতিয়া চুইমিং পুলত সাঁতুৰিব যাম য'ত চব মানুহ সাঁতুৰিব আহিব সেইবিলাক মানুহেতো এইটো কাম কৰি অহা নাই সেইবিলাকেতো চিধা এনেকে লৈ মুচিহে আহিব ফুলত বহুত ক্লৰিন দি থৈছে নহয় আৰু পানীবোৰ সেই মুচি অহা মানুহবিলাকৰ তাৰ পৰা ওলাই পানীত উপঙি পৰিব কৃষ্ণ প্ৰভু উপায় নাই আৰু ডাঙৰ দেশ ডাঙৰ কথা হয়নে উপায় নাই কিন্তু আমিতো কৰিবই লাগিব ধেমালি সুৰেৰে কৈছো যদিও কথা কিন্তু বহুত ইম্পৰ্টেণ্ট নহয় পানী নোহোৱাকে চাফা হয় জানো আপোনালোকে কমেণ্ট কৰি জনাবচোন